নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অসম অভিনন্দন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ছেশ্যনলৈ আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আজিৰ এই নতুন ছেশ্যনটোৰ বিষয়বস্তু হ'ল যে অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকলৰ ওপৰত ভিত্তি কৰি আজিৰ এই কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াইছোঁ। যদি আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। তো বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতীয় ফুটবল দলত অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ কোন? এনচাৰটো হ'ল বীৰেন বড়ো। নেক্সট প্ৰশ্নটো হ'ল অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈগৰাকী কোন? এনচাৰটো হ'ল তালিমেৰন আও, চন 1948 চন। নেক্সট প্ৰশ্নটো হ'ল ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? এনচাৰটো হ'ল মাধুৰ্য প্ৰসাদ বৰুৱা। নেক্সট প্ৰশ্নটো হ'ল স্বাধীন অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? এনচাৰটো হ'ল হৰেশ্বৰ গোস্বামী। নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন? এনচাৰটো হ'ল ফখৰুদ্দিন আলি আহমেদ। নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল? এনচাৰটো হ'ল হলিৰাম ফুকন। নেক্সট প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? এনচাৰটো হ'ল ছৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ৰাজ্যপালজনৰ কোন? বিষ্ণুৰাম মেধি, মাদ্ৰাজ 1957 চন। প্ৰথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধি। নেক্সট প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন? গোপীনাথ বৰদলৈ। নেক্সট প্ৰশ্নটো হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন? এনচাৰটো হ'ল মীৰা শৰ্মা। নেক্সট প্ৰশ্নটো হ'ল সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? এনচাৰটো হ'ল বনফুল 1952 চন, লিখক যতীন্দ্ৰ নাথ দুৱৰা। নেক্সট প্ৰশ্নটো হ'ল সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? এনচাৰটো হ'ল সুগন্ধি পখিলা। নেক্সট প্ৰশ্নটো হ'ল ৰামধেনুৰ সম্পাদন কোনে কৰিছিল? কোন আছিল? ইন্দ্ৰকমল বেজবৰুৱা। নেক্সট প্ৰশ্নটো জোনাকীৰ প্ৰথম সম্পাদন সকলোৱে জানে চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি? এনচাৰটো হ'ল পিয়লি ফুকন। নেক্সট প্ৰশ্নটো হ'ল ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? এনচাৰটো হ'ল এৰাবাটৰ সুৰ। নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? এনচাৰটো হ'ল গ্ৰামাৰ অৱ আছামিজ লেংগুৱেজ এণ্ড লিখক হ'ল উইলিয়াম ৰবিনছন, চন 1939 চন। নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হ'ল দৈনিক বাতৰি। আৰু যদি সোধা যায় যে প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি, তেতিয়াহ'লে হ'ব অৰুণোদয়। নেক্সট প্ৰশ্নটো হ'ল অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? এনচাৰটো হ'ল 1985 চনত। নেক্সট প্ৰশ্নটো হ'ল অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণগৰাকী কোন? সকলোৱে জানে জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া বুৰঞ্জী সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? এনচাৰটো হ'ল ভাইটি 1972 চন। নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকাগৰাকীৰ নাম কি? সেইটো হ'ব আইদেউ সন্ধিকৈ। নেক্সট প্ৰশ্নটি হ'ল অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? এনচাৰটো হ'ব ইয়াৰ 1948 চন। নেক্সট প্ৰশ্নটো হ'ল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? সেইটো হ'ব আব্দুল মজিদৰ দ্বাৰা পৰিচালিত চামেলি মেমচাফ। নেক্সট প্ৰশ্নটো হ'ল ৰাষ্ট্ৰপতি পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি? এনচাৰটো হ'ল নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ। নেক্সট প্ৰশ্নটো হ'ল এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক'ত? ইয়াৰ এনচাৰ হ'ব ডিগবৈত। আৰু ডিগবৈত এই শোধনাগাৰটো স্থাপন হৈছিল 1901 চনত। নেক্সট প্ৰশ্নটো হ'ল
কোনজন অসমীয়াই কথাছবি পৰিচালকে প্ৰথম ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল? এনচাৰটো হ'ব নিপ বৰুৱাই। নেক্সট প্ৰশ্নটি হ'ল প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল? এনচাৰটো হ'ব আইদেউ সন্দিকৈ। আৰু নেক্সট প্ৰশ্নটো হ'ল অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? এনচাৰটো হ'ল জয়মতী 1935 চন। নেক্সট প্ৰশ্নটি হ'ল মৃত্যুৰ পাছত ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া কোন? এনচাৰটো হ'ব গোপীনাথ বৰদলৈ। আৰু অলপতে ভাৰত ৰত্ন লাভ কৰিছিল আমাৰ ভূপেন হাজৰিকাই। মৃত্যুৰ পাছত ভাৰত ৰত্ন লাভ কৰিছিল প্ৰথম গোপীনাথ বৰদলৈ আৰু দ্বিতীয়বাৰ কৰিছিল ভূপেন হাজৰিকাদেৱে। নেক্সট প্ৰশ্নটো হ'ল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচলন হোৱা প্ৰথম নাটখনৰ নাম কি? এনচাৰ হ'ব ধাৰলৈ যিদিনা নামিব সৰগ। নেক্সট প্ৰশ্নটো হ'ল এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? এনচাৰটো হ'ব ভোগেশ্বৰ বৰুৱা। নেক্সট প্ৰশ্নটো একেবাৰে শেষৰ প্ৰশ্নটো হ'ল আজি আমাৰ সংস্কৃত ভাষাত নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন? এনচাৰ হ'ব লম্বধৰ বৰা, নাট শকুন্তলা। তো আজিৰ এই ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ সৈতে। তো আজিৰ ভিডিঅ'টো ইমানেই। তো ধন্যবাদ চোৱাৰ বাবে। জয় অসম।